guys, welcome back to my channel once again. পুনৰ স্বাগতম মোৰ চেনেললৈ আৰু আজি ভ্লগটোত দেখাম আপোনালোকক যে শ্বিলং গ'লোঁ নিউ ইয়েৰত আৰু আমি তাতে যাওঁতে ভাল লাগিলে চবে বা মই ভিন্দু আমি চবে সকলোৱে ফূৰ্তি কৰি গ'লোঁ তাকে সেই যাত্ৰাটো চাওক আমাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব ৰেডি হৈ ল'লোঁ আৰু মই ইয়াতে দেখাইছোঁ আপোনালোকক কি পিন্ধিলোঁ এয়া জগাৰ্ছ অলৰেডি পিন্ধি আছিলোঁ জগাৰ্ছটো খালি এইটো পিন্ধিলোঁ ওপৰৰ হাইনেক নহয় আৰু এনেকুৱা গৰম হেৰি হয় চ' এইটো পিন্ধি ল'লোঁ চুলিখিনি একো নাই কৰা কাৰণ স্পা কৰিবলৈ যাম যিহেতু ভাল লাগে দেই ভিডিঅ'টো ঠিক এতিয়াহে ডিছকভাৰ কৰিছোঁ যে এই জেগাটো ভাল হয় চ' ইয়া স্পা কৰিবলৈ যাম প্ৰথম আৰু তাৰপৰা আজি ভিন্দুৰ মা আহিব মানে যোৰহাটৰ মা আহিব চ' তেওঁৰ বহুত ফূৰ্তিয়ালি মানুহ আৰু বহুত ধেমালি কৰি থাকে তেওঁকো দেখাম অলপ আৰু ইয়া নিউ ইয়েৰৰ কাৰণে আমি গৈ আছোঁ শ্বিলং আৰু ইয়াতে ইমান ঠাণ্ডা শ্বিলঙত কি হ'ব মই নাজানো মোৰ কাপোৰো তেনেকৈ নাই অনা পিন্ধিবলৈ ইট ৱাজ আ অল ছাডেন প্লেন আৰু চ' বালিবাই লেপটপ লৈ গৈছে স্পা কৰিবলৈ গোবৰ মুখত লগালে পিম্পল গুচি যায় নেকি কোনে কৈছে গাড়ীখন নাপালোগৈ ইমান দেৰিকৈ কেমেৰাটো আহোঁতে মানে কুকুৰে গছ এইফালে বা তুমি কি কৰিছা এইফালে যোৰহাট মা আহি গ'ল আৰু আমাক কাহিনী কৈ আছে তেওঁক আমাৰ মায়ে কি ক'লে তেওঁক সেইবোৰে কৈ আছে কওক মায়ে শ্বিলঙৰ লগ ধৰিছে মায়ে কৈছে জেকেট এটা লৈ যাওঁ মোক ক'লে কাপোৰো নাই জেকেট আৰু নালাগে মোৰ আঠনে ইয়াত এইটো বহুত গৰম সেউজীয়াটো যে মায়ে বনাইছে এইটো থোপা ৰেডি কৰিছে ন থোপা ৰেডি কৰিছে আৰু এইফালে বনাইছে গৰম ম'ম'জ পৰ্ক ম'ম'জ আৰু এইফালে ৰেডি কৰিয়ে থৈছে ম'ম'জ এতিয়া ম'ম' খাওঁ থেংক ইউ এইটো লুকালে এয়া থোপা ম'ম' পূৰা য়ামি এয়া গাহৰি ড্ৰাই ফ্ৰাই এইফালে আৰু এইফালে শাহু বোৱাৰী দুইফালে এইফালে গাহৰি এইফালে চিকেন কালি যাবলৈ আছে যোৰহাট মায়ে মোক হাত মোজা আনি দিছে কাইলৈ শ্বিলং যাম চ' এইবোৰ পেকিং লৈ লৈছোঁ শ্বিলঙৰ কাৰণে ক'ত যায় আপুনি ক'ত যায় পিকনিক সেইটোত কি আছে গোটেই খানা চিপছ কোকা-কোলা চ' এতিয়া শ্বিলং যাম আৰু ইয়াতে জমনি কথাটো কি জানে আমি মানে মই স্পেচিয়েলি ঠাণ্ডাৰ তেনেকৈ একো কাপোৰ নাই না কাৰণ মই ভাবিছিলোঁ নিউ ইয়েৰটো গুৱাহাটীতে আৰু চেলিব্ৰেট কৰি মা পাপাহঁতৰ লগত এতিয়া ছাডেন প্লেন নাছিলে যে আমি শ্বিলং যাম একদম নাছিলে আৰু মই কাপোৰ তেনেকৈ নাই না মা আহি আছে বাৰু আজি গুৱাহাটীলৈ ট্ৰেইনত বাট আই এম নট চিয়'ৰ আমি সোনকালে ৰাতিপুৱা যামগৈ বাট সেয়াই ক'ব পৰা নাই যে মায়ে কাপোৰ মা আহি পাবনে নাপায় টাইমত আৰু এইফালে কাপোৰ পেকিং কৰা ষ্টাৰ্ট কৰি দিলোঁ ইমান কাপোৰ নহয় ট্ৰেভেল কৰি মানে অ'ত ত'ত কাপোৰ পৰি আছে এইফালে পেকিং কৰি ফাইনেলি শ্বুট এইটো মাৰিবলৈ আছে এয়া মোৰ বেগ মই যে ভেগাবন হৈ গৈছোঁ জানে ভেগাবন মানে বাঞ্জাৰা আৰু অসমীয়াত কি কয় জনাবচোন নাজানো এটা ঠাইত শান্তিত যে নাথাকে এটা ঠাইৰ পৰা ইটো ঠাই গৈ থাকে ৱাণ্ডাৰাৰ এইফালে কি হৈছে আমি ওলালোঁ এইফালে বা ওলাই আছে মা আহি গ'ল এইফালে পাপা ওলালোঁ শ্বিলং
তাৰ পৰা এতিয়া পুৰা কি কেনেকুৱা লাগিছে আপোনাৰ দুটা কেনেকুৱা বেয়া লাগিছে ভাল লাগিছে নহয় আপোনাৰ কেনেকুৱা লাগিছে আমি যে শ্বিলং ভাল লাগিছে আমি ফূৰ্তি কৰিম ন ময়ো পাহৰি গৈছো মোবাইলটো ধৰোঁতে আজি মনত পেলাই থাকিম ন তোমাক আলু পৰঠা চলে গাখীৰ এফালে এইটো মই বন্ধুক দেওঁ না আৰু এইখিনিতে আমি অলপ ৰ'লোঁ এই ঠাইটো বৰ ধুনীয়া বহুতে যোনবোৰে চেৰাপুঞ্জী যায় তেওঁলোকে চাগে এইখিনিত ৰয় জেগাটো গম পালে জনাবচোন কমেণ্ট বক্সত মোৰ মা ইয়াত থৈ গ'লে ইয়াৰ মানুহ বুলিয়ে থৈ দিব কিউটলি মনে মই এখন নালাগে মই নাখাওঁ নেকি প্ৰতিনো আৰু এইফালে চাগে ৰ'পৱে কৰে আৰু ইমান ধুনীয়া জেগাডোখৰ চাওকচোন নেচাৰখন যে সঁচাকৈ বিৰাট ভাল লগা দেই পুৰা ঠাণ্ডা ঠাণ্ডা ফিল কি ক'লে আপুনি বিবেক অবৰাই যে ৰোড চেনমান গৈয়ে থাকে গাড়ীটো যে আপোনাৰ গাড়ীত গৈ ভাল নহয় বাহিৰ বান্ধিছে ভাল লাগিছে থৈ যাম মই তাৰপিছত কি কৰিম ইয়াত ঘাঁহ কাটি থাকিম আৰু এইফালে আমি আছোঁ চেৰাপুঞ্জীত এইফালে উইণ্ডোই ভ্লগ বনাই আছে আৰু মই এইফালে চ' তেওঁৰ ভ্লগটো চাব নাপাহৰিব মোৰতো বহুত আনকাট চিন আৰু মই জিতি বকি থাকিম চ' আমাৰ ঘৰ ইয়াত ইমান গল্ডেন কেলৈ আহিছে মোৰ এবাৰ ভিউটো বহুত ভাল গোটেই পাইন ট্ৰিজ এণ্ড অল সেয়া মানে ফোনত যি দেখাইছোঁ সেইটো মানে একদম হেৰিয়ে লগা নাই ফোনত মানে সেইটো ধৰিবই পৰা নাই ন আচলত যোনটো হয় সেয়া পানী ৱাটাৰফলৰ পানী আৱাজ ওলাই আছে চাওকচোন কোনফালৰ পৰা যায় চাওকচোন ঝৰ্ণাৰ পানীখিনি ইমান ধুনীয়া দিছ ইজ দ্য নেচাৰ আৰু ইমান ধুনীয়াকৈ মানে নো আৰ্টিফিচিয়েল মেকিং আৰু ইটছ অল গড গিফটেড ইমান ধুনীয়া আৱাজ এনেকুৱা আৱাজত যদি শুবলৈ পাৰে আৰু এতিয়া আৰু পানী হয় চাগে এতিয়া অলপ কমেই হৈছে ধৰি দিম কি এতিয়া ইয়াত ইমান ঠাণ্ডা ইমান বেছি ঠাণ্ডা যাওঁ খাবলৈ খানা নামটো কি হয় গৰম খানা চেৰাপুঞ্জীৰ পৰা বেক হৈ আমি শ্বিলঙলৈ আহিলোঁ এতিয়া ওলাইছোঁ খাই বৈ অলপ ৰেষ্ট ল'লোঁ এতিয়া ওলাই যাওঁ অলপ টাউনলৈ কি হয় চাওঁ অলপ বহুত ঠাণ্ডা বহুত বেছি ঠাণ্ডা আমাক দেখিয়ে গম পাইছে কিমান ঠাণ্ডা লাগিছে মোৰ এইটো ব্লেক তোমাৰ সেইটো এইটো কেলে এনেকুৱা আৰু তেনেকৈ আমি ঘূৰি ফুৰি ইয়াতে খালোঁ ফুড ষ্ট্ৰীটত তাৰ পৰা এইখিনিতে আমাৰ এনেকৈ নিউ ইয়েৰ খতম হ'ল